নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, 500 টকা চিলিণ্ডাৰ দিয়াৰ পাছত এইবাৰ মহিলাক মোবাইল ফোন দিব কংগ্ৰেছে। এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। লাখ লাখ মহিলাক বিনামূলীয়াকৈ মোবাইল ফোন দিব কংগ্ৰেছ চৰকাৰে। 25 জুলাই 40 লাখ মহিলাই লাভ কৰিব স্মাৰ্টফোন। পচন্দৰ মোবাইল কিনিবলৈ চৰকাৰে আনুষ্ঠানিকভাৱে আগবঢ়াব ধন। স্মাৰ্টফোনৰ লগতে 3 বছৰলৈ লাভ কৰিব ফ্ৰী ইণ্টাৰনেট। 500 টকা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে পূৰণ কৰিছে কংগ্ৰেছে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিদ্যুতৰ বিলৰ খেলিমেলি হ'লে মুখ্যমন্ত্ৰীক আপুনি দিব পাৰিব অভিযোগ। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ আপুনি দিব পাৰিব বিদ্যুতৰ বিলৰ খেলিমেলিৰ অভিযোগ। টুইট যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। এই পৰ্যন্ত লাভ কৰা 60টা অভিযোগৰ 57টা অভিযোগৰে সমাধান কৰা হৈছে। বিদ্যুতৰ বিলক লৈ অসুবিধা থাকিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দিয়ক অভিযোগ। বিদ্যুতৰ বিলৰ অসুবিধাক লৈ 4টাকৈ নম্বৰ মুকলি কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই নম্বৰত ৰাইজে জনাব পাৰিব ওজৰ আপত্তি। হোৱাটছআপ কৰক 7575999666 নম্বৰত। ফোন কৰক 8867100100 নম্বৰত। 1912 আৰু 9127528598 নম্বৰতো দিব পাৰিব অভিযোগ।